স্বাগতম জানাইছো নতুন এটা ভিডিঅ' সৈতে। 9 ডিচেম্বৰত আমি নতুন এটা যাত্ৰা আৰম্ভ কৰিম বুলি কৈছিলো মানুহে মানুহৰ বাবে। সেয়া আজি আমাৰ প্ৰথমটো ভিডিঅ' হ'ব গৈ আছে আৰু আমাৰ যি মানুহে মানুহৰ বাবে কাৰ্যসূচী তাৰ আজি প্ৰথমটো কাৰ্যসূচী আমি হাতত লৈছো। আমাৰ লগত বাইদেউ আৰু দাদাজন আছে। তেখেতলোকৰ চলিবৰ কাৰণে অসুবিধা হৈ আছে বহুত আৰু তেখেতলোকক আমি এটা লাকি ড্ৰ চান্স দিছো। ইয়াৰ পৰা যিকোনো এটা মানে টিকেট বিচাৰি উলিয়াওক। ইয়াৰ ভিতৰত যিটো ওলাই আমি আপোনালোকক সেইটো দিম, ঠিক আছে? কোনে জানিব? আপোনাৰ লাকটোকে চাওঁ। সেইটো ওলাইছে আটা, আলু, তেল, চাবোন, চেনি আৰু কলগেট এটা। আমি এই বস্তুকেইটা বজাৰৰ পৰা কিনি আনো, তাৰপিছত দাদাসকলৰ লগত কথা পাতিম তেখেতলোকৰ কি কি অসুবিধা হৈ আছে। বলক আমি তেওঁলোকৰ ওলাইছিলে আটা, বস্তুকেইটা উলিয়াই দিওঁ। আটা, আলু, চাবোন, চেনি, কলগেট আৰু মিঠাতেল। আগত যিটো ওলাইছিলে আমি আপোনাক দিলো। হয়, ভাল লাগিছে নে আপোনাৰ? ভাল লাগিছে। ভাল লাগিছে, ভাল লাগিছে। মানে আজি মোৰ জন্মদিন, গতিকে মোৰ জন্মদিনত মই প্ৰথমটো কাৰ্যসূচী আপোনালোকৰ পৰা আৰম্ভণি কৰিছো। আশীৰ্বাদ কৰিব আমি ভৱিষ্যতে আৰু বিভিন্নজনক এনেধৰণে সহায় কৰিব পাৰো। পাৰিব, নিশ্চয় পাৰিব। আৰু ভাল লাগিছে আপোনালোকৰ হেৰি পাই। বহুত ধন্যবাদ দিছো মই আপোনালোকক। বহুত ভাল পালো। ধন্যবাদ। আপোনালোকৰ বস্তুকেইটা ৰাখি লওক দেই।